নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এল'ভেৰাৰে অলপ ছালৰ যতন লওঁ বুলি ভাবিছোঁ। এয়া এল'ভেৰা আগতে ছিঙি ৰাখা, কাৰণ এল'ভেৰা লগালগ ছিঙি লগালগ ইউজ কৰিব নালাগে। যিটো এল'ভেৰা কাটাৰ লগে লগে এটা হালধীয়া কালাৰৰ আঠা ওলায়, সেইটো আমাৰ চুলি বা স্কিনৰ কাৰণে একেবাৰে ভাল নহয়। সেয়ে এয়া আগতেই ছিঙি থোৱা, দেখিছে এয়া ক'লা পৰি গৈছে। সেই হালধীয়া সেই আঠাটো সম্পূৰ্ণ এতিয়া ইয়াত নোহোৱা হৈ গ'ল, ওলাই গ'ল। আৰু এইডাল হ'ল একেবাৰে তলত আছিলে, এইডাল নিজে বাৰু ছিঙি গৈছে, এনেদৰে শুকাই গৈছে। মানে কি হয়, এল'ভেৰাজোপা ডাঙৰ হৈছে, ধুনীয়া হৈছে। মোৰ একচুৱেলি মানে কাটিবই ভাল নালাগে, দেখি ভাল লাগে, চ' কাটাই নাযায়। সিদিনাও এডাল এনেকৈ ভাঙিছিল, সেইকাৰণে থৈ দিছিলোঁ যাতে শুকাই যোৱাৰ পাছত